Hello friends, তো আমি এতিয়া ক'ত গৈ আছো বলক মইনা পুখুৰী কি আছে তাত চাওঁ এবাৰ বলক একচুৱেলি ফ্ৰেণ্ড কি জানে মইনা পুখুৰী ফুল মিনিংটো নাজানো তো মই জানিবলৈ চেষ্টা কৰিম আগলৈ তো ভিডিঅ'টো চাই থাকিব ঠিক আছে Bahar benda sebut bahasa sana. তো বর্তমান আমার বর্তমান কমসে কম 2-3 লাখ টাকার কাম বর্তমান চলি আছে আৰু ইয়াত ভৱিষ্যত আমি সুন্দৰ আৰু ডেভেলপমেন্ট আৰু উত্থান কৰিম বুলি তেনেকুৱা মনলৈ ভাবিছো আৰু গতিকে ইয়াত বনৰীয়া জন্তুবিলাক বহুত বস্তু আমাৰ মইনা পুখুৰীৰ ভিতৰত বা অথবা আমাৰ এৰিয়াৰ ভিতৰতে পোৱা যায় আৰু বৰ্তমান ভক্তবিলাক আগমন অলপ কমটিব বাৰিষাৰ কাৰণে আৰু পিছলৈ মানে বহুত হ'ব বুলি আশা প্ৰতিষ্ঠান কৰি আছো তেনেকুৱা আৰু মইনা পুখুৰীৰ নামটো কি হ'ল একচুৱেলি মইনা পুখুৰীৰ নামটো কিহৰ কাৰণে হ'ল আজিতকৈ কমচে কম 160 বছৰৰ আগত এতিয়া প্ৰাচীন কালত ঋষি মুনি ইয়াত বহিছিল এতিয়া ইয়াত পুখুৰী এটা সৰুকৈ পুখুৰী আছিল এতিয়াও আছে সেই পুখুৰীখিনিত মানে মইনা চৰাই আহি তাত যিকোনো পাত পৰে সেই পাতবিলাক ইহঁতে উঠাই লৈ ক'ৰবাত বাহিৰত পেলায় তেনেকুৱাকৈ ইয়াৰ নাম ৰখা যায় যে মইনা চৰাইয়ে পাত পেলোৱাৰ কাৰণে মইনা পুখুৰীৰ নাম প্ৰতিষ্ঠান আজিৰ পৰা কমচে কম 160 বছৰ আগতে ঋষি মুনি সন্তবিলাকে থৈ দিলে এইটোৱে আজিলৈকে এইটো পৰৱৰ্তী সময়ৰ পৰা আজিলৈকে এইটোৱে নাম আৰে পানী কি পুখুৰীত পানী কি শুকাই নে নুশুকাই বৰ্তমান আমাৰ প্ৰায় আন্দোলনৰ সময়ত বড়ো আন্দোলনৰ সময়ত কওঁ আৰু সঁচাকৈ কথা ক'ব লাগিব তেতিয়া যে ইয়াত ঋষি মুনি সাধু সন্তক বহিবলৈ অনুৰোধ নাছিল আপোনালোকে বাহিৰলৈ যাব আমি ইয়াত বেয়া এটা এই কৰিম বুলি ভাবিছিল তেতিয়া ঋষি মুনিবিলাক তেওঁ গৈছে আৰু আমাৰ মইনা পুখুৰীলৈ অলপ প্ৰভাৱ পৰাৰ কাৰণে অসুবিধাৰ পৰাৰ কাৰণে পূজা পাঠ নোহোৱাৰ কাৰণে মাজত 10-12 বছৰমান পানী উঠাইছে আৰু তাৰ পৰা আপোনাৰ 2006 চনৰ পৰা আমি মইনা পুখুৰী প্ৰতিষ্ঠানটো আৰম্ভ কৰিলোঁ তাৰপৰা পূজা পাঠ শ্ৰদ্ধা ভক্তি কৰাৰ লগে লগে নিজে পানীটো আহি আজি পানী ফুলফিল হৈ আছে আৰু ভৱিষ্যত থাকিব বুলি আজি ঠিক আছে দে ন ধন্যবাদ তো ফ্ৰেণ্ডছ বাবা এজনে ইয়াৰ বিষয়ে বহুতখিনি কথা ক'লে তো এইখিনি কথা যেন আপোনালোকে চাব তো থেংক ইউ তো ফ্ৰেণ্ডছ বলক আমি এতিয়া মইনা পুখুৰী মন্দিৰলৈ যাওঁ তাত কি আছে আপোনালোকক এবাৰ দেখুৱাম তো আহক বাপ্পাও নৰুৱে যাম না নাযাম ফ্ৰেণ্ড কি কৰোঁ ভাই আৰু ওপৰত বেলে কিমান যাম আৰু বাপ্পাও নৰা দে মা কচম বেবা নোৱাৰো আৰু তো ফ্ৰেণ্ডছ মইনা পুখুৰীলৈ আৰু বহুত দূৰবাৰ আছে আমি বহুত পাৰ বগাই আহিলোঁ তো ফ্ৰেণ্ডছ আপোনালোকে ভিডিঅ'টো কিন্তু চাব দেই নহ'লে মনত বহুত দুখ পাম তো ফ্ৰেণ্ডছ আপোনালোকে এনেকুৱা জেগা হয়তো আপুনি জীৱনত দেখা নাই তো মোৰ লগতে আজি চাই লওক প্ৰথমবাৰৰ বাবে তো আগলৈ চাই থাকিব এনেকুৱা ভিডিঅ' পাবলৈ ঠিক আছে এই দুটা পোৱালি যাই আছে আগত সেইটাকে চাব তো ফ্ৰেণ্ডছ এইখনে সেইখন গেট যিখনৰ কাৰণে আমি আগুৱাই আহিছোঁ এইখন হৈছে মইনা পুখুৰীৰ গেট তো গেটখন ইমান ডেভেলপ হোৱা নাই তো চৰকাৰৰ পৰা ইমান অনুদান পোৱা নাই চাগে তো সেইটোৰ কাৰণে ইমানখিনি ডেভেলপ কৰিব পৰা নাই তো আগলৈকে চাগে ইহঁতে ডেভেলপ কৰিব তো আপোনালোকে চাই থাকক তো ফ্ৰেণ্ডছ মন্দিৰটো আপোনালোকে ক'ত আছে বুলি ভাবিছে একেবাৰে আছে পাহাৰৰ টিলাত একেবাৰে টপ ফ্ল'ৰ তো ফ্ৰেণ্ডছ আপোনালোকে আহিব ইয়াত আহি আপোনালোকে নিজে এনজয় কৰিব পাৰিব দ্য মষ্ট বিউটিফুল প্লেচ ফ্ৰেণ্ডছ আমি আৰু ওপৰলৈ উঠি গৈ আছোঁ তো এতিয়ালৈকে আমি মেইন মন্দিৰটো পোৱা নাই তো বলক আমি ওপৰলৈ যাওঁ মন্দিৰ যিটো মন্দিৰৰ বিষয়ে আপোনালোকক মই কৈ আছিলোঁ তো মন্দিৰৰ কাম বৰ্তমান এতিয়া চলি আছে তো নতুন বৰ্ষৰ বাবে মন্দিৰটো সম্পূৰ্ণভাৱে গঢ়ি উঠিব তো এতিয়া মন্দিৰৰ কাম চলি আছে মন্দিৰৰ কাম বৰ্তমান আপোনাৰ কেমেৰা মানে অকণমান দেখুৱাই দিব
আপোনালোকে এইফালে চাই লওক মেইন মন্দিৰৰ ওচৰত এটা শিৱ লিংগ স্থাপন কৰিছে, সেইটো বহুত ভাল কথা। আপোনালোকে চাওক এবাৰ আৰু এবাৰ চাই লওক। তো কিছু মজা আছে ন, কিছু মজা আছে, চাই লওক। যিমান কেইটা ব্লগ বনাইছো তো এইটো ব্লগ মোৰ হিচাপত মানে আৰু কি বেষ্ট হ'ব লাগে। তো এইটোত মই বেছি লাইক বা ভিউজ পাব লাগে। তো আশা কৰিছোঁ মই আপোনালোকৰ পৰা সঁহাৰি পাম। থেংক ইউ। তো ফ্ৰেণ্ডছ আপোনালোকে এইটো ভিডিঅ' চাওক আৰু তাৰপিছত মোক ক'ব যে আপোনালোকে ভিডিঅ'টো কেনে পাইছে, ঠিক আছে? তো ফ্ৰেণ্ডছ আপোনালোকে চাই লওক, এইটো হৈছে মইনা পুখুৰী, যিটো পুখুৰীলৈকে বৰ্তমানলৈকে কেতিয়াও পানী শুকাই পোৱা নাই। তো আপোনালোকে হয়তো আচৰিত পাব। তো নিজে আহি আপোনালোকে এবাৰ ৰিয়েলাইজ কৰক এইটো পুখুৰীতে ইমান পানী কিয় থাকে বা কেনেকৈ থাকে, কি কাৰণে থাকে, সেইটোৰ বিষয়ে মই ভিডিঅ'টোৰ আৰম্ভণিতে এটা মেছেজ এটা দিছোঁ বা বাবা এজনৰ পৰা। তো আপোনালোকে চাব আৰু আপোনালোকে নিজেও আহি এবাৰ চাব। তো আপোনালোকে বুজিব তেতিয়াহ'লে, ঠিক আছে? তো আৰু এটা কথা, মোৰ এইটো ভিডিঅ' বনাওঁতে অকণমান দেৰি হ'ল। তো একচুৱেলি আমি দিনত আহিব লাগিছিলে। এইটো মানে কি ক'ম আৰু, এইটো মানে আমাৰো মানে বেলেগ কাম আছিলে। তো সেইটো কাৰণে আমাৰ ভিডিঅ'টো বনাওঁতে অকণমান দেৰি হ'ল। তো আপোনালোকে চাওক মই যিখিনি দেখুৱাব পাৰিছোঁ। তো অ'কে, ঠিক আছে। তো ফ্ৰেণ্ডছ মই আৰু বহুত জাগা যাব লগা আছিলে। তো আপোনালোকে এইফালে চাই লওক, সেইটো ৰাস্তা হয়। তো সেইফালে মই যাব লগা আছিলোঁ, বাট এতিয়া সন্ধিয়া হ'ব ধৰিছে। তো সেইটো কাৰণে মই আপোনালোকক এই জেগাটো দেখুৱাব নোৱাৰিম। তো মই বেলেগ এদিনাখন আহিম। তো মই আহিম আপোনাৰ জানুৱাৰীত আহিম মই। তো আপোনালোকে গোটেই পৰিৱেশটো ইয়াতে দেখুৱাম কেনেকুৱা হয়, ক'ত কি আছে। তো ফ্ৰেণ্ডছ আজিলৈ ইমানে, বাই বাই। তো থেংক ইউ। তো ফ্ৰেণ্ডছ আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু তাৰ লগত থকা আপোনালোকে চিলিঙাটো বজাই দিব আৰু তাৰপিছত মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু তাৰপিছত কমেণ্ট কৰিব, ঠিক আছে? ফ্ৰেণ্ডছ এতিয়া বহুত ৰাতি হৈ গ'লতো, তো আজি আৰু মই বিশেষ দেখুৱাব নোৱাৰিম। তো মইনা পুখুৰীৰ বিষয়ে বহুত দেখুৱাব লগা আছিলে। তো এতিয়া আৰু নহ'ব আজি। তো মই আহিম, মই জানুৱাৰীত আহিম। এবাৰ জানুৱাৰীত আহিলে আপোনাক গোটেই মইনা পুখুৰী যিমান দেখুৱাব লগা জেগা আছে, তো মই আপোনালোকক গোটেইখিনি বস্তু দেখুৱাম। তো আজিলৈ ঠিক আছে, বাই বাই।